Hey guys, welcome back to my YouTube channel. মোৰ এই বিলৰ ভিডিওটো দুমাহতে 50,000 ভিউজ হৈছে। তাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছো আৰু আশা কৰিছো আগলৈও যাতে মোৰ ভিডিওবোৰ আপোনালোকে এনেকৈ চাই থাকে। আৰু যিসকলে এই ভিডিওটো চোৱা নাই তেওঁলোকে ভিডিওটো চাই ল'ব, মই ডেসক্ৰিপচনত লিংকটো দি দিম। এতিয়া বলক আজিৰ মেইন টপিকলৈ যাওঁ। থাম্বনেইলখন দেখি হয়তো আপোনালোকে গম পাইছে মই এখন আজি অদ্ভুত বজাৰৰ বিষয়ে আপোনালোকৰ আগত কম। আৰু এই অদ্ভুত বজাৰখনক আপোনালোকে হয়তো শ্বেয়াৰ মাৰ্কেট নামেৰে জানে। এইখনক অদ্ভুত বজাৰ বুলি এইভাবে কৈছো, এইখনত যদি আপুনি ব্যৱসায় কৰে তেনেহলে অতি কম সময়তে আপুনি কৰৰপতিও হ'ব পাৰে আৰু ভিক্ষাৰীও হ'ব পাৰে। ইন্টাৰেষ্টিং নহয় নে বাৰু? গতিকে বলকচোন আজিৰ এই ইন্টাৰেষ্টিং বজাৰখনৰ বিষয়ে অলপ জানো। শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰাৰ আগতে এই মাৰ্কেটখনৰ বিষয়ে আপুনি ভালকৈ জানি বুজি লোৱাটো বহুতেই দৰকাৰী। নহলে এই মাৰ্কেটখনে আপোনাক এদিন বিপদত পেলাব পাৰে। গতিকে আজিৰ এই ভিডিওটোত মই এই মাৰ্কেটখনৰ এটা বেসিক কনসেপ্ট আপোনালোকক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট বা ইকুইটি মাৰ্কেট এই গোটেইবোৰৰ কনসেপ্টবোৰ একেই। আপোনালোকৰ মনত হয়তো কেতিয়াবা প্ৰশ্ন আহিব পাৰে এই মাৰ্কেটবোৰ কি বা ইহঁতে কেনেকৈ কাম কৰে। এটা সৰু এক্সাম্পলৰ সহায়ত মই আপোনালোকক এই মাৰ্কেটবোৰৰ কনসেপ্টটো বুজাবলৈ চেষ্টা কৰিম। ধৰক আপোনাৰ হাতত 50,000 টকা এটা আছে আৰু আপুনি এটা কোম্পানী খোলাৰ কথা ভাবি আছে। কিন্তু আপুনিও জানে 50,000 টকাৰে এটা ভাল কোম্পানী খুলিব নোৱাৰে। গতিকে আপুনি আকৌ 50,000 টকা আপোনাৰ লগৰ এজনৰ পৰা লৈ 50% পাৰ্টনাৰশ্বিপত দুইজনে এটা মিলি কোম্পানী খুলিলে। এতিয়া যদি ইন ফিউচাৰ সেই কোম্পানীটো লাভ হয় তেনেহলে সেই লাভৰ আধা অংশ আপুনি আপোনাৰ লগৰটোক দিব লাগিব আৰু আধা অংশ আপুনি ল'ব। কিন্তু ইন ফিউচাৰ যদি সেই কোম্পানীটোৰ লোকচান হয় তেনেহলে সেই লোকচান দুইজনৰে হ'ব। এই কনসেপ্টটোৱে খাতে শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট এইবোৰৰ ক্ষেত্ৰতো। শ্বেয়াৰ মাৰ্কেটত বহুতবিলাক কোম্পানী ৰেজিষ্টাৰ থাকে আৰু সেই কোম্পানীবোৰক টকাৰ প্ৰয়োজন হয়। কিন্তু কোম্পানীবোৰে টকা ডাইৰেক্টলি মানুহৰ পৰা নিবিচাৰে। তেওঁলোকে কোম্পানী শ্বেয়াৰ বিক্ৰী কৰে। শ্বেয়াৰ বিক্ৰী কৰাৰ বাবদ যোনে কোম্পানী শ্বেয়াৰ কিনিব সেইজনে কোম্পানীটোক টকা দিব লাগিব। এতিয়া হয়তো আপোনালোকে গম পাইছে যে শ্বেয়াৰ মাৰ্কেটত মেইনলি শ্বেয়াৰৰ কিনা বেচা কৰা হয়। যেনেকৈ নৰ্মেল মাৰ্কেটবোৰত বস্তুৰ কিনা বেচা কৰা হয় তেনেকৈ শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰৰ কিনা বেচা কৰা হয়। এতিয়া হয়তো আপোনালোকে ভাবিছে শ্বেয়াৰ কি বস্তু। শ্বেয়াৰ মাৰ্কেটৰ ৰেজিষ্টাৰ থকা এই কোম্পানীবোৰৰ ভিতৰত যিকোনো এটা কোম্পানীৰ পৰা যদি আপোনালোকে শ্বেয়াৰ কিনে তেনেহলে ইয়াৰ অৰ্থ হৈছে সেই কোম্পানীটোৰ কিছু সংখ্যক ওনাৰশ্বিপ কিনা। অৰ্থাৎ আপুনি সেই কোম্পানীটোৰ অংশীদাৰ হৈছে। যদি সেই কোম্পানীটো ইন ফিউচাৰ লাভ হয় তেনেহলে আপোনাৰো লাভ হ'ব। যদি ইন ফিউচাৰ সেই কোম্পানীটোৰ লোকচান হয় তেনেহলে আপোনাৰো লোকচান হ'ব, কাৰণ আপুনি সেই কোম্পানীটোত পইচা লগাই থৈছে বা টকা লগাই থৈছে। গতিকে লাভ হলে আপোনাৰো লাভ হ'ব, লোকচান হলে আপোনাৰো লোকচান হ'ব। গাইজ এটা আপোনালোকক ধুনীয়া ট্ৰিক দিব গৈ আছো। যদি আপুনি টকা ইনভেষ্ট কৰাৰ কথা ভাবি আছে শ্বেয়াৰ মাৰ্কেটত তেনেহলে শ্বেয়াৰ মাৰ্কেটত বহুতবিলাক কোম্পানী ৰেজিষ্টাৰ আছে। তাৰে ভিতৰত মিনিমাম 8ৰ পৰা 10টামান কোম্পানীত টকা ইনভেষ্ট কৰক। যদি বেছি কোম্পানীত টকা ইনভেষ্ট কৰে তেনেহলে আপোনাৰ প্ৰফিট হোৱাৰ চান্স বেছিকৈ থাকে, আৰু যদি কম কোম্পানীত টকা ইনভেষ্ট কৰে তেনেহলে কমকৈ চান্স থাকে প্ৰফিট হোৱাৰ, আৰু লোকচানো হ'ব পাৰে। গাইজ আপোনালোকক মই কৈছো শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰৰ কিনা বেচা কৰা হয়। এতিয়া কথা হ'ল সেই শ্বেয়াৰ আপোনালোকে কিনিব কেনেকৈ। এই শ্বেয়াৰ কিনিবৰ বাবে ইণ্ডিয়াত দুখন পপুলাৰ মাৰ্কেট আছে। এখন হৈছে বম্বে ষ্টক এক্সচেঞ্জ আৰু এখন হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ। বম্বে ষ্টক এক্সচেঞ্জখনত প্ৰায় 5,400 কোম্পানী ৰেজিষ্টাৰ হৈ আছে আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জখনত প্ৰায় 1700 কোম্পানী ৰেজিষ্টাৰ হৈ আছে। এই কোম্পানীবোৰৰ সহায়তে আপুনি শ্বেয়াৰ মাৰ্কেটত এণ্ট্ৰি কৰিব পাৰে। গাইজ আৰু এটা কথা কওঁ, আপুনি যদি শ্বেয়াৰ মাৰ্কেটত এণ্ট্ৰি কৰিম বুলি ভাবি আছে তেনেহলে আপোনাক 3খন একাউণ্ট লাগিব। এখন হৈছে ছেভিং একাউণ্ট য'ত আপোনাৰ টকা জমা থাকিব, এখন হৈছে ট্ৰেডিং একাউণ্ট যাৰ জৰিয়তে আপুনি ট্ৰেড কৰিব পাৰিব, আৰু এখন হৈছে ডিমেট একাউণ্ট য'ত আপুনি কিনা শ্বেয়াৰ ডিজিটেল ফৰ্মত ৰখাব পাৰিব। ডিমেট একাউণ্ট আপোনালোকে মোবাইলৰ পৰা খুলিব পাৰিব। যদি কিবা অসুবিধা পায় খোলাত তেনেহলে মোক কণ্টেক্ট কৰিব। মোৰ ফেচবুকৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ আপোনালোকে মোক মেছেঞ্জাৰত মেছেজ কৰিব পাৰে। মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিম। গাইজ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা, যিটো নজনাকৈ যদি আপোনালোকে টকা ইনভেষ্ট কৰে শ্বেয়াৰ মাৰ্কেটত তেনেহলে শ্বেয়াৰ মাৰ্কেটত আপোনালোকৰ টকা ডুবিবও পাৰে। বহুতৰ মুখত হয়তো আপোনালোকে শুনিছে শ্বেয়াৰ মাৰ্কেটৰ ভেলুটো উঠা নমা হৈ থাকে। অৰ্থাৎ কেতিয়াবা আপুনি 100 টকা ইনভেষ্ট কৰিও কৰোৰ টকা কমাব পাৰে ইয়াৰ পৰা, আৰু কেতিয়াবা কৰোৰ টকা ইনভেষ্ট কৰিও 100 বা 200 টকাহে কমাব পাৰে। বৰ্তমান শ্বেয়াৰ মাৰ্কেটৰ পাৰফৰ্মেঞ্চ বেয়া নে ভাল যদি সেইটো আপোনালোকে জানে তেনেহলে আপোনালোকে এটা সিদ্ধান্ত ল'ব পাৰিব যে মই এইটো সময়ত শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰাটো উচিত নে অনুচিত। এতিয়া কথা হ'ল আপোনালোকে কেনেকৈ গম পাব বৰ্তমান শ্বেয়াৰ মাৰ্কেটৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা। ৱেল মই আছোঁ আপোনালোকক হেল্প কৰিবলৈ। চ' ডোণ্ট ৱৰি গাইজ। যদি আপুনি টকা ইনভেষ্ট কৰা কোম্পানীটো নেশ্যনেল ষ্টক এক্সচেঞ্জৰ আণ্ডাৰত আহে তেনেহলে আপুনি চাব লাগিব নিফটি 50 ইণ্ডেক্সটোৰ PE ৰেচিঅ'টো।
পি মানে হৈছে প্ৰাইচ টু আৰ্ন ৰেচিঅ'। নিফটি 50 হৈছে এটা বেঞ্চমাৰ্ক ইণ্ডেক্স যিয়ে নেশ্যনেল ষ্টক এক্সচেঞ্জত ৰেজিষ্টাৰ থকা টপ 50টা কোম্পানীৰ অভাৰঅল পাৰফৰ্মেঞ্চটো দেখায় আৰু এই পাৰফৰ্মেঞ্চটোৱে আপোনালোকক বহুতো হেল্প কৰিব ইয়াত ট্ৰেডিং কৰাত। PE ৰেচিঅ'টোৰ বিষয়ে মই আৰু অলপ ভালকৈ ক'ম। PE ৰেচিঅ'টো 10ৰ পৰা 30ৰ ভিতৰত থাকে। 10তকৈ কেতিয়াবা কমো থাকে, কিন্তু জেনেৰেলি কি হয় 10ৰ পৰা 30ৰ ভিতৰত থাকে। আৰু 10ৰ পৰা 15ৰ ভিতৰত যদি যিকোনো এটা সংখ্যা থাকে তেনেহ'লে আপোনালোকে গম পাব সেইটো হৈছে ইনভেষ্ট কৰা সময়। সেইটো সময়ত আপোনালোকে ইনভেষ্ট কৰিলে আপোনালোকৰ টকা নুডুবে আৰু লাভ হোৱাৰ চান্স বহুতেই বেছি থাকে। আৰু যদি 25ৰ পৰা 30ৰ ভিতৰত থাকে PE ৰেচিঅ'টো তেনেহ'লে গম পাব সেইটো সময়ত আপোনালোকে ইনভেষ্ট কৰিব নালাগে। সেইটো সময়ত যদি ইনভেষ্ট কৰে আপোনালোকৰ টকা ডুবা চান্স বহুত বেছিয়ে থাকে, প্ৰফিট হোৱাৰ চান্স বহুত বেছি কমেই থাকে। গতিকে এতিয়া আপোনালোকে বুজিব পাৰিলে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ আণ্ডাৰত ৰেজিষ্টাৰ থকা কোম্পানীবোৰৰ অভাৰঅল পাৰফৰ্মেঞ্চটো কেনেকৈ চাব। বৰ্তমানৰ PE ৰেচিঅ'টো জানিবৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে, নহ'লে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মেইন ৱেবছাইটত গৈ পেলাইও চাব পাৰে। এতিয়া ক'ম বম্বে ষ্টক এক্সচেঞ্জৰ আণ্ডাৰত ৰেজিষ্টাৰ থকা কোম্পানীবোৰৰ অভাৰঅল পাৰফৰ্মেঞ্চটো আপোনালোকে কেনেকৈ জানিব। ইয়াৰ বাবে আপোনালোকে চাব লাগিব চেনচেক্স নামৰ ইণ্ডেক্সটোৰ পৰা। চেনচেক্স হৈছে এনেকুৱা এটা ইণ্ডেক্স যিয়ে বম্বে ষ্টক এক্সচেঞ্জত ৰেজিষ্টাৰ থকা টপ 30টা কোম্পানীৰ অভাৰঅল পাৰফৰ্মেঞ্চ দেখায়। এই পাৰফৰ্মেঞ্চটো আপোনালোকে গুগলৰ সহায়ত জানিব পাৰিব। গাইজ, শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে যিমানখিনি জ্ঞান পাৰি আজি আপোনালোকক মই দিলোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই প্ৰকৃততে ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।